নমস্কাৰ মই চক্ৰপাণী আৰু আপুনি চাই আছে মোৰ ইউটিউব চেনেল চক্ৰপাণী শইকীয়া স্বাগতম জনাইছো মোৰ অন্য এটা ব্লগলৈ আজি ব্লগটোত আপুনি কি কি দেখিবলৈ পাব এতিয়া কৈ নিদিও বহুত কিবা কিবি ইনফৰমেশ্যন আছে চাই যাওক আৰু আজি বতৰটো অকমান বেয়া সো ডাৱৰীয়া বতৰতনো আমি ঘৰত কি কি কৰো তাকে আজি অকমান আভাস এটা দিম সো বহুত বৰষুণ দিছে বহুত ডাৱৰীয়া কলৈকো ওলাই যাব নোৱাৰি সো ভিডিঅ'টো চাই থাকক প্ৰেছাৰ জুখিবলৈ লৈছো Memangnya mat lagan sih. Kumi has. Aje. Bodoh sedang itu. Kumi lo doi dhon gun dekisa. Besar tuh kalau mana deh kamu yang pilih kamu tidak. Apa boleh aku deh? Guni jual apa nanti mau deh bahas hospital berarti usilu. Jadi ya rajusi aku set kota boleh. Kita boleh besar tuh edin kompang edin besi. Karena mau dah, karena mau dah stop kore. Jadi tuh besar tuh fleksut ke sana. Boleh apa kop ke wahigol kop ke wanggol kita ini besar tuh tidak tuh nggak ada itu tom. Itu karena aku. Hendak aja mau Besar হয় যে থানা কইলে বেছিকৈ থানা হলে নহয় হেতু কথা তুমি ডক্টৰ নিজে ডক্টৰে ক'ব নহয় তো দেখিলে আপোনালোকে মাৰ ব্লাড প্ৰেছাৰটো চাই দিলো সো মাৰ ব্লাড প্ৰেছাৰ মানে অলপ কমি আছে মাৰ বাহিও থাকে কেতিয়াবা কমিও থাকে সো অকমান কম আছে তে মা অকমান মানে মুটো ঘূৰাই আছে বুলি কৈছে সো ইমান চিন্তা কৰিবলগীয়া কথা নাই একচুয়ালি মই ডক্টৰ নহয় বা কোনো একো মেডিকেল লাইনত পঢ়া নাই তো মানে শিকি আহিছো আৰু কেনেকে চাব লাগে প্ৰেছাৰটো হেতু জানো আৰু সৰুহুৰা যিখিনি মানে জ্বৰ প্ৰেছাৰ সুগাৰ এখিনি ঘৰতে চাব পাৰিলে ভাল মানে কি আমাৰ ঘৰত এনেকা প্ৰবলেম হয় কেতিয়াবা ৰাতিও মানে এনেকে গা বেয়া লাগে হঠাতে যে প্ৰেছাৰটো চাই দিলে গম পাও যে প্ৰেছাৰ আছেতো মানে হাই বিপি আছে দেউতাৰ ভাগৰ আৰু মা ভাগৰ হাই বিপি সো হেকানে মানে চাবলগীয়া হৈ যায় আৰু মোৰো হাই আৰু বাও হাই আৰু মানে তাই ভাগৰ খালি অকল লো মানে হেকানে আমি চাবলগীয়া হয় হেকানে লাষ্টত মানে নিজে কিনি আনি ঘৰতে মানে চাও আৰু সো এক্সপাৰ্টও নহয় ইমান কিন্তু চাব জানো সো ডক্টৰ বুলি নহয় আৰু একচুয়ালি যিখিনি ঘৰত মানে এইখিনি বস্তু লাগে আসলে মানুহৰ ঘৰত এইখিনি বস্তু বহুত প্ৰয়োজনীয় বস্তু লাগে হেকানে হঠাতে আপুনি কতো নাপায় সো এই সাৱধান আগতে যদি মানে সাৱধানতা লৈ থয় বা হওঁতে যদি ঘপককে আমি কিবা এটা মেডিচিন লওঁ পৰ তেতিয়া হয়তো মানে ডাঙৰ কিবা হোৱালে নাযাবগৈ পাৰে চান্সটো সো এতিয়া কথাটো কি হ'ল টেৰেচিকা আমাৰ ৰিচিকা শুনজনী কিবা এটা কৈ দিয়া হাই কোৱা হাই আমাৰ ফালে মানে গোটেই দিনটো এনেকে চিপচিপকে বৰষুণে দি আছে চক ওলাই যাব নোৱাৰি গোটেই ৰাস্তা পদূলি বহুত বেয়া চ' গাঁৱৰ পৰিৱেশটো ৰাস্তা পদূলিবিলাক বহুত বেয়া সো কথাটো হ'ল কি এনেকুৱা ধৰণৰ মানে কম্পিউটাৰ কি বস্তু আপুনি জানেনে যদি আপুনি নাজানে কম্পিউটাৰ আপুনি ব্যৱহাৰ কৰিব জানেনে কম্পিউটাৰ যদি আপুনি ব্যৱহাৰ কৰিব নাজানে অনাগত দিনত আপোনাৰ বহুত প্ৰবলেম হ'ব এতিয়া 10 বছৰীয়া ল'ৰাৰ পৰা 60 বছৰীয়া বয়সৰ মানুহলৈকে কম্পিউটাৰ জনাটো এটা বহুত প্ৰয়োজনীয় হৈ পৰিছে ইমানেই প্ৰয়োজনীয় হৈ পৰিছে যে আপুনি দৈনন্দিন লাইফত কলক মানে যিকোনো এটা কাম কৰিবলৈ হ'লে ধৰি লওক আপুনি কম্পিউটাৰটো জানিবই লাগিব আজি আপোনাৰ ধৰি লওক বেংকত একাউণ্ট আছে বা আপুনি চাকৰি কৰে আপোনাৰ স্যালাৰি আহে SBI ব্ৰাঞ্চত আপোনাৰ একাউণ্ট আছে সো আপুনি পাছবুকখন আপডেট কৰিবলৈ হ'লে আপুনি যাব লাগিব এটা মেচিনৰ ওচৰত আৰু যিটো মেচিনত লাগি থাকে হয়তো যিটো মেচিনত লাগি থাকে মানে কম্পিউটাৰ তাৰ ফ্ৰণ্টত আপুনি বেলেগ দেখিব তাৰ ইন্টাৰফেসটো বেলেগ দেখিব কিন্তু তাৰ বেকএণ্ডত কম্পিউটাৰে থাকে সো কম্পিউটাৰে কামটো কৰি থাকে সো হেতু আপুনি ব্যৱহাৰ কৰিবলৈ অতি সহজ কৰি দিছে তথাপিও আপুনি যিকন দিছে হেকনটো জানিব লাগিব সো কম্পিউটাৰ এটা নাজানিলে আপোনাৰ বহুতখিনি অসুবিধাত পৰিব পাৰে আপুনি ATM খন আপোনাৰ আছে ATM থাকিলেও নহব আপুনি পইচা উলিয়াব জানিব লাগিব কিন্তু ATM মেচিনটো আৰটো কম্পিউটাৰে সোমাই আছে ATM মেচিনটো বেলেগ নহয় হেতু গোটে ক্যালকুলেশন কামখিনি কৰে কম্পিউটাৰ সো কম্পিউটাৰ কি বস্তু এটা অৰ্থত ক'বলৈ গ'লে কম্পিউটাৰ হৈছে এবিধ স্বয়ংক্ৰিয় বৈদ্যুতিক আহিলা মানে ইলেক্ট্ৰনিক এটা ডিভাইস যাক আমি ক্যালকুলেশন আৰু ডাটা ষ্ট'ৰ আৰু অন্যান্য টাস্ক মানে অন্যান্য কিছুমান আমাৰ সুবিধা কামৰ কাৰণে ব্যৱহাৰ কৰা এবিধ যন্ত্ৰ যাক আমি কম্পিউটাৰ বুলি কওঁ সহজ অৰ্থত কম্পিউটাৰ হৈছে ইয়ে
আৰু ডাঙৰকৈ ডেফিনিশ্যন দিবলৈ হ'লে বহুত ডাঙৰ ডাঙৰ ডেফিনিশ্যন আছে চ' ইমানখিনি কৈ লাভ নাই সহজ অৰ্থত কম্পিউটাৰ এনেকুৱা এবিধ যন্ত্ৰ যাৰ সহায়ত আমি আজিকালি দৈনন্দিন কামবিলাক মানে ক্ষিপ্ৰতাৰে কৰিব পাৰোঁ চ' তাক কেলকুলেশ্যনেই হওক বা ডাটা ষ্ট'ৰেই হওক মানে বস্তু পাতি সংৰক্ষণ কৰি ৰখাই হওক বা গণনা কাৰ্যই হওক বা কিবা অনলাইনৰ কামেই হওক বা আপুনি প্ৰিণ্ট কৰাই হওক ফটোৱে প্ৰিণ্ট কৰা হওক আপুনি জেৰক্স কৰাই হওক বা যিকোনো ধৰণৰ সকলো ধৰণৰ কাম আমি আজিকালি ইণ্টাৰনেটতে যিকোনো কাম কৰা হওক আমি তাৰ কাৰণে আমাক লাগিব কম্পিউটাৰটো এই কম্পিউটাৰৰ কামখিনি হ'ল সেয়াই চ' এই বস্তুখিনি আপুনি জানি লওক যে কম্পিউটাৰ আমাক বহুত প্ৰয়োজনীয় চ' কম্পিউটাৰটো শিকাটো বহুত প্ৰয়োজন যদিহে আপুনি বিচাৰে মই কম্পিউটাৰ A to Z ছিৰিজ মই আনিম প্ৰেক্টিকেল ভিডিঅ' আনিম কিন্তু আপোনালোকে মোক ছাপোৰ্ট কৰিব লাগিব আপোনালোকে মোক ছাবস্ক্ৰাইব কৰি ৰাখিব লাগিব আৰু আপোনালোকে মোক সেইমতে ভিউজ দিব লাগিব চাব লাগিব মোৰ ভিডিঅ'বিলাক আৰু লাইক কৰিব লাগিব চ' তেতিয়া মই মানে ভিডিঅ' বনাবলৈ আগ্ৰহী হ'ম চ' যদিহে আপোনালোকে মোক ছাপোৰ্ট নিদিয়ে সহায় নজনায় মই তেতিয়াহ'লে বনাবলৈ মানে অলপ কষ্ট হয় মানে মোৰ মনটো নাযাব ন আপুনি অলপমান আপোনালোকেও চেষ্টা কৰক যাতে মোৰ ভিডিঅ'খিনি ভালকৈ চলে চ' তেতিয়া মই ভিডিঅ' বনাবলৈ আগ্ৰহী হ'ম চ' ইয়াকে ক'লোঁ কম্পিউটাৰ কি বস্তু মই অকণমান বুজাবলৈ চেষ্টা কৰিলোঁ যদিহে বুজি পাইছে ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব চ' আজি ব্লগটোত আৰু কি মই ক'ব পাৰোঁ কিমান কি দিব পাৰোঁ চেষ্টা কৰিছোঁ চাবলৈ বতৰটো বহুত বেয়া ইতিমধ্যে দেখা পাইছে চ' ব'লক ঋষিকা শুনজনী উঠিলা আমাৰ শুনজনী উঠিলা বেয়া মানুহ তাই শুই আছিলে তাই উঠিছে জাষ্ট ডাৱৰীয়া বতৰ ঘৰতে সোমাই আমনি লাগি গৈছে চ' মানে একো ইফাল সিফালো কৰিব পৰা নাই ইমানেই বৰষুণ দিছে বৰষুণ দিয়ে আছে চ' কি খাওঁ ডাৱৰীয়া বতৰত মানুহৰ খাওঁ লাগে আকৌ কি খাওঁ এই ভাইটি মানে সীমান্ত ভাইটিক ফোন কৰিছিলোঁ সি বোলে ঘৰত নাই মই দোকান আহিলোঁ ভালেই হ'ল ঠিক আছে তই দোকানলৈ গ'লি তাক মই সৰু গাখীৰৰ এটা টেমা আনিবলৈ দিছোঁ ঘৰতে আনি থোৱা চেউৱে আছে অলপ বোলো বনাই খোৱা যাওক আজি যিহেতু ডাৱৰীয়া বতৰ চ' ভিডিঅ'টো চাই থাকক আগলৈ কি হয় ব্লগত আৰু বহুত ইনফৰমেশ্যন কেইটামান দিবলৈ আছে চ' চাই যাওক ভিডিঅ'টো এইখিনিতে এটা কথাটো হ'ল কি মানে কামটো আছে বহুত কাম আছে কম্পিউটাৰৰ কাম বহুত আছে মোৰ ওচৰত এতিয়া মানে ইমানেই কাম আছে মই কৰিবহে পৰা নাই মানে কি হৈছে কথাটো মোৰ এতিয়া অপাৰেশ্যন কৰি অহাৰ পিছত মানে এনেকুৱা এটা প্ৰব্লেম হৈছে যে আপোনালোকৰ এনেকুৱা প্ৰব্লেম হয় নেকি আপোনালোকে ক'বচোন বাৰু মোক অনুগ্ৰহ কৰি কমেণ্ট কৰি জনাব যে চাৰ্জাৰী কৰাৰ পিছত মানে কাৰোবাৰ এনেকুৱা প্ৰব্লেম হৈছে নেকি চ' মানে মই কম্পিউটাৰটো চাব নোৱাৰোঁ বেছি দেৰি খুব বেছি 5 মিনিটহে চলাব পাৰোঁ কম্পিউটাৰটো মই বেছি সময় জুপি থাকিব নোৱাৰোঁ মানে 5 মিনিটমান মই কম্পিউটাৰটো ইউজ কৰি দিয়াৰ পিছতে মানে মোৰ মূৰটো ইমান ঘূৰাই নহয় চ' মই মানে কাম কৰিব নোৱাৰোঁ আকৌ শুই দিবলগীয়া হয় ৰিলেক্স হ'বলগীয়া হয় চ' সেইকাৰণে মানে কম্পিউটাৰটোৰ ওচৰলৈ যোৱাই হোৱা নাই প্ৰায় যোৱা হোৱা নাই মানে অকণমান কিবা একদম 5 মিনিটত হোৱা কাম এটা যদি থাকে তেতিয়া মই কৰিছোঁ মানে মাজে মাজে কিন্তু মানে একদম কণ্টিনিউৱাছলি আধা ঘণ্টা 1 ঘণ্টা সময় দিব পৰা নাই মানে কম্পিউটাৰটো চ' এনেকুৱা ধৰণৰ যদি প্ৰব্লেম হৈছে আপোনালোকে প্লিজ জনাওকচোন আৰু কি কৰিছে সেইটোও জনাব মানে কেনেকৈ ঠিক পাইছে সেইটোও জনাব চ' ডক্টৰৰ লগতো কনচাল্ট কৰিলোঁ পিছত ডক্টৰে কৈছে যে এইটো নিজেই ঠিক হ'ব চ' টেবলেট দিছে কিন্তু খাইছোঁ তথাপিও ইমান মানে ঠিক পোৱা নাই বাৰু তো জনাবচোন বাৰু মানে এই কথাটোৰ কাৰণে মই মানে কাম একো কৰিব পৰা হোৱা নাই বৰ্তমান মানে সম্পূৰ্ণ সুস্থ হৈ উঠা নাই ক'বলৈ গ'লে চ' বাকীখিনিতো আছেই আৰু বাকীখিনি ঘাঁহবিলাক আছেই অলপ শুকাবলৈ টাইম লাগিবই তথাপিও নৰ্মেলি মানে চলা ফুৰা কৰিছোঁ যদিও এই কামটো কৰিব পৰা নাই মানে চ' মাজতে সেই 2 দিনমান কৰিলোঁ মানে তাৰপিছৰ পৰা মই একেবাৰে নোৱাৰাই হৈ আহিছোঁ এতিয়া এয়া দেখিছে আমাৰ ৰাস্তা গতি গাড়ী নাযায় মাজতে ৰখি দিছে তো গাইজ অকণমান ওলাই আহিলোঁ বৰষুণ আহিছে অলপ চব পৰিৱেশটো চব বৰষুণ এৰাৰ পিছত পৰিৱেশটো বহুত ধুনীয়া হৈ যায় আচলতে চ' এনেই গোটেই ৰাস্তাটো বহুত বোকা দেখাইছোঁ বোকাটোবিলাক অলপ এয়া চক পিছতে এনেকুৱা ৰাস্তা হয়তো এতিয়া খুব কমেই পাব এইটো বহুত পুৰণা মই জন্মৰ আগৰ পৰাই দেখি আছোঁ এইবোৰ ৰাস্তাত মানে শিলে পৰি আছে আৰু চ' আজিলৈকে মানে চৰকাৰে নেদেখিলে চ' যদি চৰকাৰৰ দৃষ্টিত লাগে অলপ তাহলে এই ৰাস্তাটো অকণমান ঠিক কৰি দিব তো দেখিছেনে ইয়াত বেমাৰী এটা নিবলৈও বহুত চিন্তা কৰিবলগীয়া কথা চ' ৰাস্তা আগতে দেখিলেই নহয় কেনেকুৱা হৈছে আমাৰ ফালে চ' ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব এই পোৱালিহেঁতো আহিছে মানে গাখীৰ লৈ আহি পাইছে আৰু বস্তু কেইটামান আনিবলৈ দিছিলোঁ হা কি হৈ গৈছিলে ফায়াৰিং পৰি যাব এনেকৈ এইকেইটাহে বস্তু
চ' দেখিলে অকণমান ওলাই গ'লোঁ বস্তুকেইটাও তাৰপৰা কালেক্ট কৰিলোঁ চ' এতিয়া আমি মেগী খাম অ' চৰি এতিয়া আমি চেৱৈ খাম ত' এইখিনিতে এটা মানে সৰু এটা কথা কওঁ যে আপোনাৰ বাৰু ইণ্টাৰনেট শ্ল' চলে নেকি মানে আপুনি বাৰু জিঅ' চিম চলায় নেকি বা এয়াৰটেলখিনিও শ্ল' চলে কিন্তু এয়াৰটেলৰ কথা ক'বলৈ যোৱা নাই আজি জাষ্ট জিঅ' এটা কথা ক'বলৈ গৈছোঁ ইণ্টাৰেষ্টিং কথা যে যদিহে আপোনাৰ জিঅ' নেটটো শ্ল' চলে যেতিয়া আপুনি ইণ্টাৰনেট চলায় ইউটিউব চাই বা ফেচবুক চাই বা হোৱাটছএপ চাই যদিহে পূৰা শ্ল' হয় মানে একদম লাহে চলে নেটটো পূৰা নচলোকে চলে যদিহে আপোনাৰ জিঅ' চিম আছে তেতিয়াহ'লে আপুনি এটা কাম কৰিব পাৰে চ' কামটো হ'ল কি আপুনি কাৰোবালৈ ফোন লগাই ল'ব পাৰে যদি আপুনি কাৰোবালৈ ফোন লগাই লয় চাব আপোনাৰ নেটটো অকণমান ফাষ্ট চলিছে চ' ময়ো একচুৱেলি ঠিক সেইটো টেকনিকেই ইউজ কৰোঁ যেতিয়া মই ভিডিঅ' আপলোড দিওঁ বা ভিডিঅ' কেতিয়াবা ডাঙৰ ফাইল যেতিয়া ডাউনলোড কৰিবলগীয়া হয় তেতিয়া মইতো ছফ্টৱেৰ কাম কৰোঁ বহুত ডাঙৰ 5 GB 6 GB 25 GB আপ টু 26 GB লৈকে ডাউনলোড কৰিবলগীয়া হয় কেতিয়াবা চ' তেতিয়া মই কি কৰোঁ মানে নৰ্মেলি কাৰোবাৰলৈ ফোনটো লগাই লওঁ কলটো ৱেইটিঙত থাকে মানে কলটো আৰু তেতিয়া কি হয় নেটটো বহুত ফাষ্ট হয় এনেই নৰ্মেলি মোৰ 300-400 KB থাকে তো তেতিয়া মোৰ ইনক্ৰিজ হৈ যায় 2 MB 3 MB কেতিয়াবা 5 MBলৈও ঠাই বিশেষকৈ 5 MBলৈও ইনক্ৰিজ হৈ যায় ইণ্টাৰনেট স্পীডটো ভাবি চাওক ফোন লগাইলে মানে কেনেকৈ ইণ্টাৰনেটটো বাঢ়ি যায় যদি আপোনাৰ জিঅ' চিম হয় আপুনি এইটো কাম কৰি চাব পাৰে কিন্তু এইটো এটা সৰু এটা ইনফৰমেশ্যন দিলোঁ কিন্তু কেনেকৈ কি হয় ইয়াৰ বিষয়ে ক'বলৈ হ'লে অকণ দীঘল প্ৰচেছ চ' যদিহে জানিব বিচাৰিছে যে কিয় ফাষ্ট হৈ যায়নো ফোন লগাই ল'লে তেতিয়াহ'লে আপুনি কমেণ্ট কৰিব যে কিয় ফাষ্ট হয় ফোন লগাই ল'লে ইণ্টাৰনেট স্পীডটো মানে জিঅ'ৰ চ' ইয়াৰ বিষয়ে মই সবিশেষ জনাম যদিহে লাগে আপুনি কমেণ্ট কৰি দিব মই জনাই দিম বেলেগ এটা ভিডিঅ'ত পাকঘৰলৈ আহিছোঁ বোলো চেৱৈ বনাই লওঁ এয়া পাতি দিছোঁ চচপেনটো তাৰপিছত ইয়াতে মানে মই নৰ্মেলি ঘিউ দিব লাগে কিন্তু মই মানে ঘিউটো খাব পৰা হোৱা নাই মানে সেইকাৰণে নৰ্মেলি এনেকৈ শুকানকৈ দি দিছোঁ আৰু ফ্লেমটো অকণমান কমাই লৈ চ' ইয়াক প্ৰথমে ভাজিব লাগিব মানে অলপ মানে মৰমৰীয়া কৰিব লাগিব বস্তুখিনি চ' ইয়াৰ পিছত আৰু গাখীৰ দি পানী দি উতলাই চেনি দিলে কাম শেষ চ' টাইম লেপছত চাওক আৰু কেইমিনিটমানৰ পিছতে আৰু হৈ যাব খাব পৰা চ' বনি আছে লাহে ফাইনেলি ৰেডি হৈ গ'ল মোৰ চ' এতিয়া খাব লাগে আৰু তো হাই গাইজ ব্লগটো কেনে পালে জনাব আৰু লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানতে সামৰিছোঁ মোৰ চেনেলত যদি আপুনি নতুন ভিউৱাৰ্ছ আছে ছাবস্ক্ৰাইব কৰি দিব এইটোৱে ক'লোঁ আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ বাই বাই এয়া চাওক মোৰ লগত ৰিয়ানো আছে ৰিয়ান বাই বাই দিয়া বাই বাই ভিডিঅ'টো চাব বুলি কোৱা অঁ থেংক ইউ তো বাই বাই